নমস্কাৰ বন্ধুসকল, মই মতনী দাস উৰিপ্ত 99 ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা সত্ৰৰ ভিতৰত। বৰপেটা সত্ৰইনো কেনেকুৱা ধৰণে ৰাসলীলা পালন কৰে এই বিষয়ে মই জানিবলৈ আহিছোঁ। আহকচোন মোৰ লগত তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা বা ৰাস পূৰ্ণিমা উপলক্ষে আমাৰ বৰপেটা সত্ৰৰ সন্মুখত প্ৰতি বছৰে আমাৰ আয়তীসকলে নামৰ এই ৰাসৰ গীত গাই আমাৰ বৰপেটা সত্ৰলৈ আহে আৰু তেলিকদমৰ 7 পাক ঘূৰে আৰু সত্ৰৰ ভিতৰৰ 7 পাক ঘূৰি সত্ৰৰ সন্মুখত অৰ্থাৎ দালাঙৰ সন্মুখত প্ৰতি বছৰে গাই আহিছে। এইবেলি আমি অলপ নতুনকৈ আৰু চিন্তা চৰ্চা কৰি যিহেতুকে ৰাসলীলা গাই আহি তেখেতসকলে ৰাতি আহি গাই মোটামুটি 9:30 বজাত, তাৰে আগতে আমি অলপ সংগতি ৰাখি সেই গীতৰ লগত সংগতি ৰাখি আমি ৰাসলীলাৰ এটা আয়োজন কৰিছোঁ। আমাৰ বৰপেটা সত্ৰৰ এটা দল আছে, সাংস্কৃতিক অনুষ্ঠান এটা আছে আৰু বৰপেটাৰ আশে পাশে বহুত অনুষ্ঠান আছে আমাৰ। সেই অনুষ্ঠানক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। নিমন্ত্ৰণ কৰি আমি তেখেতসকলক ৰাসৰ গীতৰ লগত পৰিৱেশন কৰি শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰিছোঁ। এনেকৈয়ে ৰাস উৎসৱত ৰাস পূৰ্ণিমাৰ দিনাখন বৰপেটা সত্ৰৰ এই তেলিকদম গছডালৰ তলত নাম কীৰ্তন কৰি ইয়াত ঘূৰে আইসকল। আই মাতৃসকলৰ নাম প্ৰসংগৰে বৰপেটা সত্ৰত ৰাস পৰম্পৰা চলি আহিছিল। কিছু নতুনত্ব দিবলৈ সত্ৰীয়া শিল্পীসকলৰ দ্বাৰা ইয়াত নৃত্য পৰিৱেশন কৰা হ'ল। গতিকে এই ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, নতুনকৈ অহাজনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ। অ'কে।